এভৰিৱান, কি খবৰ? মই আজি আপোনালোকক পকৰা চাটনি কেনেকৈ বনাই খালোঁ তাকে অলপ শ্বেয়াৰ কৰোঁ। পকৰাখিনি ফাৰ্ষ্ট ধুই লৈছোঁ আৰু গৰম পানী বইল কৰি লৈছোঁ। ভালদৰে উতল হোৱালৈকে আপোনালোকে বইল কৰি থাকিব। দেখিছেনে? এনেদৰে উতল 5 মিনিট বইল কৰাৰ পিছত মই ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ। আমাৰ এইফালে এখন জিভা বুলি কয়, আপোনালোকৰ কি কয় নাজানো। আৰু মুখৰ ওচৰৰ যিকেইখন থাকে সেইকেইখন এৰুৱাই দিছোঁ। ডাঙৰখন মেখেলা বুলি কয়, ঠাই ভেদে বেলেগ নেম। মোৰ কথাটো শুনি নাহাঁহিব আপোনালোকে। ঠেংটোতো খায়, এখন নাখায়। আৰু এই খোলাটো, পকৰা খোলাটো নাখায়, সকলোৱে জানে। খোলাটো ফ্ৰাই কৰাৰ পিছত এৰুৱালেও হয় বা আপোনালোকে আগতেও এৰুৱাব পাৰিব। মই কেইটামান এৰুৱাই দেখুৱাইছোঁ। হয়তো বহুতে নাজানিব পাৰে কোনটো নাখায়। এই ছাইডৰ খোলাটো নাখায়, তলৰ যোনটো মানে টান অংশ সেইডোখৰ নাখায়। দেখিছেনে? এনেদৰে ধুনীয়াকৈ ওলাই আহে। বইল কৰি ল'লে সুবিধা হয়, তেতিয়া কমকৈ তেলত এনেই ফ্ৰাই কৰিলেও হয়। আৰু দেখিছেনে? মই তেলটো গৰম কৰি ৰাখিছিলোঁ, এতিয়া অলপ গেছটো কমাই লৈছোঁ। 5 মিনিটমান ফ্ৰাই কৰাৰ পাছত সম্পূৰ্ণ হৈ যাব আৰু ধুনীয়াকৈ তেলটো সোমাই যায়, তেতিয়া খাবলৈ এটা সোৱাদ লাগে। আপোনালোকে মোৰ দৰে এনেদৰে খাই চাবচোন, পকৰা চাটনি কেনেদৰে, আৰু আপোনালোকে কেনেদৰে খাই পাইছে সেইটো মোক প্লিজ জনাবচোন। দেখিছে সম্পূৰ্ণ হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিলোঁ, অলপ দেৰি ঠাণ্ডা হ'ব দিছোঁ। এটা ভোট জলকীয়া দিছোঁ, আদা দিছোঁ সৰুকৈ এডোখৰ, আৰু দিছোঁ মই নহৰু 4 ফুটা। সোৱাদ অনুসৰি নিমখ দিব। মই বইল কৰোঁতে নিমখ দিছিলোঁ, সেইকাৰণে এতিয়া দিয়া নাই। এইটো দেখিছেনে? বহুত ধুনীয়া হয় খাবলৈ, আৰু জ্বলাটো পুৰা ধুনীয়া আছে। কিছুমানে টেঙা চেপি দিয়ে, মই ইয়াত দিয়া নাই, মোৰ ভাল নালাগে। আপোনালোকে দি ল'ব। ধন্যবাদ মোৰ চেনেলটো চাই থকাৰ বাবে। যিসকল নতুনকৈ আহিছে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।